সো গাইজ আজি ফুকন দাই বনাইছে ভিলগ তো আমিও ভুল আগত ওলাই গৈছো কি মজা লাগিছে আমাৰ এফালে কিবা এটা ওলাইছে কি ওলাইছে I'm Sunny only. না মানে তুমি গা ওকে গাইজ গৈ আছো ট্ৰেক্টৰ লিটে আমি এতিয়া পিকনিক খাবলৈ গৈ আছো লগত আছে আমাৰ পোৱালি পোৱালি আৰু এইটো হৈছে ট্ৰেক্টৰ লিট আৰু এনেকৈ ট্ৰেক্টৰ লিটে খোজকাঢ়ি আমি এতিয়া সেইখিনিত যাম এইখিনিতে আমি পিকনিকটো আমি মানে আগৰকেইটা গ'লেই এতিয়া আমি খাবলৈ আহিছোঁ আৰু মানে খাবলৈ আহিছোঁ বাৰীভাগে কাম বন কৰি শেষ হাত ধৰিব নালাগা ব'লক তেনেহ'লে আজি আপোনালোকো মোৰ লগতে একদম 1 জানুৱাৰী পিকনিকটো খাই দিয়ক এইফালেও পথাৰ আৰু মাজতে এইটো হৈছে এটা ডাঙৰ আলি আমি এইবোৰ বঙিয়া বুলি কওঁ বঙিয়া আমি বঙিয়াৰ মাজে গৈ আছোঁ একদম নৈ কিনাৰলৈ সেই যে গছজোপা দেখিছে সেই গছজোপাৰ তলতে বাকীখিনি আছে খানা চানা বনাই আছে এতিয়া আমি তালৈকে গৈ আছোঁ এই পকা নৰাৰ মাজে সৰু আলি ঐ সৰু আলি নৰাত উঠি আবেলি ভৰি হাত ধুতে লাগে ঐ লাগে নহয় উঠে খজুৱতি উঠে খজুৱতি গান গাই আমি এতিয়া পাই গ'লহি বাইদেউ ভণ্টি চবেই ইহঁতি ৰান্ধি মেলি একদম পূৰা হৈ গৈছে বেলেগ হাঁহি মাৰিছোঁ দেই তহঁতি এইয়া আৰু এতিয়া আমাৰ লগত আছে এজন ডগি লভাৰ হাই ডগি লভাৰ এয়া ফটোকপি মাৰি দেখাই দিয়ক এইটো হৈছে আমাৰ পঞ্চায়ত গাঁৱৰ পূৰা পঞ্চায়ত হয় এইটো পঞ্চায়ত কি ভাজি বনিছে এইটো বন্ধাকবি ওলকবি তাৰপিছত তোমাৰ ফুলকবি আচ্ছা দেই ঠিক আছে আৰু পূৰা কষ্টত ইহঁতি ভাতকেইটা বনালে ছোৱালীকেইজনীও বনালে দাদা এজন আছিল বাৰু ছাৰৰ হাঁহি চোৱা একেবাৰে হাঁহি দিয়া সুদা ভাতকেইটা পায়ে হাঁহি মাংস পালে চাগে আৰু ইহঁতি ক'বই নোৱাৰা হৈ যাব এই পোৱালি মাংস লগাই দে মাংস আৰু এয়া মাংস পাই চবৰে মুখত হাঁহি বিৰিঙি গ'ল হাঁহি ওলাই গ'ল এইফালে ছাৰৰ বেছি হাঁহি এইফালে কিবা এটা ওলাইছে কি ওলাইছে আৰু এই যিখন নৈ হৈছে নৈখন নাম কাকজান নৈ হয় কাকজান নৈ এইটো পাৰে আমি আছোঁ আমাৰ গাঁওখন আৰু সিটো চাইডে আছে বনগাঁও আৰু আপোনালোকে যে দেখিছে এইজোপা তেতেলী গছ এইজোপা প্ৰায় 150 বছৰ পুৰণা হ'ব আৰু ইয়াৰ পৰাই আমি আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী নিউ ইয়াৰ পথাৰত মনিতি ৰহে দৈ খালে বাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে মনিতি ৰহে দৈ লাৱনি উঠতে মিচিকিয়া খাগিলৈ তোমাৰে ঐ কাৰণে মৰমো আছুতীয়া তোমাৰ এতিয়া বহি আছোঁ আমি সেই 150 বছৰীয়া তেতেলী গছজোপাৰ তলত লগত আছে আমাৰ পোৱালি আৰু আমি শ্বৰ্ট ফিল্ম বনাই আছোঁ আমাৰ পোৱালিও আছে কেইদিনমানৰ পিছতে হয়তো 2-3 দিনৰ পাছত এখন আমি ৰিলিজ দিম ট্ৰেইলাৰটো সম্ভৱ এই ভিডিঅ'টোৰ পাছতে আপোনালোকে ট্ৰেইলাৰটো পাব নে কি কোৱা পোৱালি শ্বুট চলি আছে শ্বুটিঙৰ টাইম হৈ আছে আৰু দুটামান শ্বুটিং কৰিলেই চাগে ভিডিঅ'টো কমপ্লিট হৈ যাব ওকে আজি আছিলে এইটোৱে এটা সৰু ভিডিঅ' হয় ব্লগ ভিডিঅ' মানে আজি 1 জানুৱাৰী বুলি আমি পিকনিক এটা খাই দিলোঁ আৰু মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগন্তুক বছৰটো যাতে আপোনালোকৰ দিনবোৰ সুখ শান্তিৰে ভৰি পৰে তাৰ কামনা কৰিলোঁ